নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, তোমালোকৰ লগৰে দুজন মানে মোক ইউটিউবত কমেণ্ট কৰে, দাদা আমাৰ এছআই কাৰণে কামাণ্ডো এছআই আৰু UB এছআই কাৰণে ৰানিং আৰু লং জাম্প কেনেকৈ মাৰিব লাগিব তেনেকৈ কমেণ্ট কৰে কিছুমান ল'ৰাই। চোৱা মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই কৈছোঁ, মই তোমালোকৰ লগৰে হয়, মই 4-5 বছৰমান অকলে দৌৰা এখন ফিল্ডতে, আৰু মই সেইমতে দৌৰি পাছো কৰিলোঁ। ঠিক আছে, মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই কৈছোঁ, তোমালোকে যদি প্ৰথম ষ্টাৰ্টিং কৰিছা, প্ৰথম যদি আৰম্ভণি কৰিছা তোমালোকে ৰানিং একেবাৰে প্ৰথম যদি ৰানিং আৰম্ভণি কৰিছা, তোমালোকে স্পীডত নামাৰিবা। ঠিক আছে, প্ৰথমতে তোমালোকে কাহানিও স্পীডত নামাৰিবা। ছেকেণ্ডটো হৈছে তুমি যিমান পাৰা ফিল্ডত দৌৰিবলৈ চেষ্টা কৰা, কিয়নো যদি তুমি ৰাস্তাত দৌৰা নহয় তোমাৰ চিন পেন হ'ব। যদি চিন পেন হয় বহুত টাইম লাগে ভাল হ'বৰ কাৰণে, ভাল হয় কিন্তু বহুত টাইম লাগে, সময় বহুত লাগে, আৰু এতিয়া সময় একেবাৰে কম তোমালোকৰ, হয় নাই? এতিয়াতো আমাৰ ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰিব, ভাইবাৰ সেইকেইটা পাতি অতি সোনকালে আমাৰ ৰিজাল্টটো ঘোষণা কৰিব। সেইবাবে তোমালোকে যিমান পাৰা ফিল্ডত ৰানিং কৰিবা, লাগিলে ওচৰত কাষত ক'ৰবাত গাঁও থাকিলে মানে তালৈ যাবা। ঠিক আছে, ৰাস্তাত মাৰিলে মানে কি ৰাস্তাত ভাগৰ নালাগে। ঠিক আছে, ৰাস্তাত আৰু ফিল্ডত মাৰোঁতে বহুত পাৰ্থক্য আছে। ৰাস্তাত যিমান হ'লেও মাৰিব পাৰিবা কিন্তু ফিল্ডত মাৰিব নোৱাৰা। সেইবাবে তোমালোকে ফিল্ডত প্ৰেক্টিছ কৰিবা, আৰু তোমালোকে প্ৰথম যদি আৰম্ভণি কৰিছা তেতিয়াহ'লে তুমি লং ৰানিং মাৰিবা। ঠিক আছে, 1600 মিটাৰ দিছে ন তোমালোকক এছআইটোত, তুমি 1600 মিটাৰ যদি দিছে তুমি 3200 মাৰিব পাৰা। ঠিক আছে, বেছি মাৰিবা, কিয়নো বেছি যদি মাৰা নহয় তোমাৰ ষ্টেমিনা বাঢ়িব। ষ্টেমিনা বাঢ়িলে মানে যোনখিনি বেছিকৈ মাৰা সেই ষ্টেমিনাখিনি নহয় তুমি তোমাৰ 1600 মিটাৰটোত স্পীডত লগাব পাৰিবা, তোমাৰ তেতিয়া টাইমিংটো কমি যাব। ঠিক আছে, তেনেকৈ প্ৰেক্টিছ কৰা, তোমালোকে সকলোৱে অতি সোনকালে ৰিজাল্ট ঘোষণা কৰিব। আৰু কামাণ্ডো AB যোনটো 2450টা পদৰ আৰু 2134টা পদৰ যোনটো হ'বলগীয়া হৈ আছে, সেই দুটা অতি সোনকালে আমাৰ পাতিব। সেইকেইটাৰ কাৰণেও আমি প্ৰিপেৰেশ্যন চলাব লাগিব সকলোৱে মিলিজুলি। আৰু মেইন পইণ্টটো হৈছে তোমালোকে লং জাম্প, আৰু লং জাম্পটো চোৱা বন্ধু বান্ধৱীসকল, তোমালোকে লং জাম্প যদি মাৰিব নোৱাৰা, তোমালোকে 100 মিটাৰটো প্ৰেক্টিছ কৰিব পাৰা। 100 মিটাৰটো স্পীডত যিমান স্পীডত মাৰিব পাৰা, যিমান স্পীডত মাৰিব পাৰিবা 100 মিটাৰ, সিমানেই তুমি লং জাম্পটো বেছিকৈ মাৰিব পাৰিবা। ঠিক আছে, 100 মিটাৰটো মেইন, 100 মিটাৰ স্পীডত তুমি লং জাম্প মাৰিব লাগিব। ঠিক আছে, আৰু তোমাৰ যোনডাল চিন থাকে লং জাম্পত ক্ল'জ হৈ যায় কেতিয়াবা ভিতৰৰ ফালে, হয় নাই? সেইটো তুমি সদায় প্ৰেক্টিছ কৰিব লাগিব, সেইবিলাকৰ কাৰণে ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব। আৰু যোনবিলাকে এছআৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন চলাই আছে, তোমালোকক কৈছোঁ মই, তোমালোকে লং ৰানিং মাৰা, পাৰফৰ্মেঞ্চ ভাল হ'ব আৰু নাম্বাৰ বেছি পাবা। ঠিক আছে, আজিকালি বহুত চোকা ল'ৰাবিলাকে এছআইত দিছে আৰু এপ্লাই কৰিলে বহুত ল'ৰা ছোৱালীয়ে, আৰু ইণ্টাৰভিউ দিলে, কিন্তু সিহঁতে মানে তোমালোকক বিট দি দিব। তোমালোকে যদি ভাল পাৰফৰ্মেঞ্চ দেখাব নোৱাৰা নহয়, তোমালোকক বিট দি দিব, কিয়নো বহুত চোকা ল'ৰা আছে, এক্সট্ৰা মাৰ্ক বহুত আছে, কিছুমানৰ MA কৰা ল'ৰা আছে, হয় নাই? এক্সট্ৰা মাৰ্কখিনিয়ে মানে বহুতখিনি সহায় কৰে। আজি এক্সট্ৰা মাৰ্ক থকা দি ময়ো চাকৰি পালোঁ, মোৰ এক্সট্ৰা মাৰ্কৰ কাৰণে মই কি হ'ল চাকৰিটো নাপালোঁ। ঠিক আছে, সেইবাবে তোমালোকক কৈছোঁ মই বন্ধু বান্ধৱীসকল, তোমালোকে যিমান পাৰা তোমালোকে লং ৰানিং মাৰিবলৈ চেষ্টা কৰা। মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ দেই, মই 100% দি কৈছোঁ। তোমালোকে যদি সদায় ৰেগুলাৰ যদি লং ৰানিং মাৰা নহয়, 100% গেৰাণ্টি দিছোঁ তোমালোকে ভাল পাৰফৰ্মেঞ্চ আহিবই। তোমালোকৰ 1600 মিটাৰ একদম চকু মুদি ফালি দিব পাৰিবা। অকল পাছ কৰি থ'লে নহ'ব নহয়, 1600 মিটাৰ পাছ কৰি থ'লে নহ'ব নহয়, ভাল নম্বৰ এটা পাব লাগিব ন, ভাল নম্বৰটো পালেহে তুমি জবটো পাবা, হয় নাই? সেইবাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা সকলোৱে। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ মই। ঠিক আছে, ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে এইটো, লগৰ দুজন মানে কমেণ্ট কৰে সদায়, দাদা আমাৰ টিপছ লাগে, ৰানিঙৰ টিপছ লাগে, লং জাম্পৰ টিপছ লাগে। এইকেইটাই মেইন টিপছ ৰানিঙৰ, আৰু বেলেগকৈ টিপছ নাই। আৰু কিছুমান খাদ্য খাব লাগিব। ঠিক আছে, অকল ৰানিং কৰি থাকিলেও নহয়, মানুহ বডিটো শুকাই যায় ন, বডিটো শুকাই গ'লে মানে তোমাৰ এনাৰ্জি ক'ৰ পৰা আহিব? এনাৰ্জিৰ কাৰণে কিছুমান ভাল বস্তু খাব লাগিব, চানা, বুট, বাদাম, ঠিক আছে, কল, গাখীৰ, এইবিলাক খাব লাগিব। এইবিলাকৰ পৰা বহুত শক্তি পোৱা যায়, আৰু মই এইবিলাকে ফ'ল' কৰিছিলোঁ, মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই কৈছোঁ। সেইকাৰণে তোমালোকে এইবিলাক ফ'ল' কৰিবা। ঠিক আছে, সেইবাবে তোমালোকে এই ভিডিঅ'টো বনাইছোঁ তোমালোকৰ কাৰণে, আৰু অতি সোনকালে ৰিজাল্টটো দিব। ঠিক আছে, এইখিনি পাতিব অতি সোনকালে, জুন মানত পাতিবই 100%। মানে ৰিক্ৰুইটমেণ্টটো শেষ কৰিব লাগিব ন, আৰুতো পষ্টবিলাক আছে, সেইখিনিতো ৰিক্ৰুইটমেণ্ট উলিয়াব লাগিব ন। সেইবাবে মানে অতি সোনকালে পাতি ৰিক্ৰুইটমেণ্টখিনি ক্লিয়াৰ কৰিব। সেইবাবে তোমালোকে প্ৰেক্টিছ কৰা ভালদৰে, আৰু পাৰফৰ্মেঞ্চটো ভালকৈ দিবা। 1600 মিটাৰটোতো মোৰ হিচাপত এমাহ প্ৰেক্টিছ কৰিলে মানে আহিয়ে যাব লাগে। 1600 মিটাৰটো ইমান কষ্ট নহয়, 4.8 কিলোমিটাৰ যিমানখিনি কষ্ট। আৰু কামাণ্ডো এছআইটোৰ কাৰণে সেইখিনি অকণমান হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব তোমালোকে। ঠিক আছে, কামাণ্ডো এছআইটোৰ কাৰণে হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে হ'ব। আৰু কামাণ্ডো এছআইত মই ভবাত বহুত ল'ৰা
কমি যাব, কিয়নো বহুতখিনি ল'ৰা মানে 5 কিলোমিটাৰ মৰাটো ইমান সম্ভৱ নহয়। আমি কষ্ট কৰা ল'ৰা, আমি জানো কিমান কষ্ট হয়, ঠিক আছে। সেইফালে সেইকাৰণে কৈছোঁ মই এই কথাটো তোমালোকক। মই কষ্ট কৰা ল'ৰা, মই নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ। মই নিজে জানো কিমান কষ্ট হয়, 4 কিলোমিটাৰ, 5 কিলোমিটাৰ, 6 কিলোমিটাৰ। মই 3200 কাৰণে 20 কিলোমিটাৰ 25 কিলোমিটাৰ দৌৰিছিলোঁ এখন ফিল্ডত। তোমালোকে বিশ্বাস নকৰিব পাৰা, 100%ৰ ভিতৰত মোৰ লগৰবিলাকক সুধিবা, তোমালোকে কৈ দিব, ঠিক আছে। মোক কোনোবা লগৰ যদি ভিডিঅ'টো চাই আছে নহয়, তাক সুধি চাবা, ঠিক আছে। তোমালোকৰ এতিয়া জব পোৱা ল'ৰা আছে, লগৰ মোক চিনাকি আছে বহুত ল'ৰা, শুনি চাবা মই কিমান কিলোমিটাৰ মাৰিছিলোঁ এখন ফিল্ডত। সেইবাবে মই মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ মই তোমালোকক। লং ৰানিং কৰা, পাৰফৰ্মেঞ্চ ভাল হ'ব, নাম্বাৰ বেছি পাবা, চাকৰি পাবা, ঠিক আছে। অকল কাটা মাৰি নথবা, মানে 1600 দিছে, অকল 1600 মাৰিলে মানে কি হ'ব, একো লাভ নাই। 1600 মাৰি কেলৈ লাভ নাই, বেছি মাৰিলে মানে তোমাৰ ষ্টেমিনা বাঢ়িব। ষ্টেমিনা বাঢ়িলে কি হ'ব, তোমাৰ বেছি নম্বৰ পাবা তুমি। বেছিকৈ যিমানখিনি দৌৰিবা নহয়, সেই দৌৰা সেইখিনি তোমাৰ 1600 মিটাৰটোত বহুতখিনি সহায় কৰিব। 15-20 ছেকেণ্ড হ'লেও কমিব, ঠিক আছে। সেইবাবে তোমালোকে ভাল পাৰফৰ্মেঞ্চৰ কাৰণে লং ৰানিং মাৰিব লাগিব। লং ৰানিং মাৰা সকলোৱে, ঠিক আছে। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। আৰু আমাৰ পৰীক্ষাবিলাক অতি সোনকালে পাতিব, ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰিব, ঠিক আছে। আৰু যদি কিবা টিপছ লাগে তলত কমেণ্ট কৰিবা সকলোৱে, ঠিক আছে বন্ধু বান্ধৱীসকল। তেন্তে আজিলৈ বাই। জয় অসম পুলিচ।